আমি সমাজখন কোনটো স্তৰত আহিছে, আমাৰ চিন্তাৰ লেভেলটো কোনটো স্তৰত আহিছে, ডেমক্ৰেচিটো আমাৰ মানুহে কোনটো লেভেললৈকে বুজি পাইছে, কিমানলৈকে টলাৰেঞ্চ কৰিব পাৰে, এই কথাখিনি আমি এটা ষ্টেণ্ডাৰ্ডলৈকে লৈ আহিব লাগিব। আজি সাংবাদিক এজনক টৰ্চাৰ কৰাৰ কাৰণে নিউজটো হৈছে, তেনেকুৱা ভাইলেঞ্চ দৈনন্দিন বহুত হৈ আছে, ট্ৰাফিকিং হৈ আছে, ক'ৰবাত নেকি আজি কমিছে বহুত, ক'ৰবাত ডমেষ্টিক ভাইলেঞ্চ হৈ আছে, ক'ৰবাত মানে চাহ বাগানৰ মালিকে মেনেজাৰে কাৰোবাক বেয়া ব্যৱহাৰ কৰিছে। শদিয়াৰ পৰা ধুবুৰী কিন্তু মোৰ জিলা 5টাই, তো সেই 5টাত চেষ্টা কৰিম আমাৰ ইয়াত যাতে তেনেকুৱা অসুবিধা নহয়। আৰু বাহিৰতো মানুহ হিচাপেতো আমি বিচাৰিম কি ক'তো এনেকুৱা হ'ব নালাগে। সেইকাৰণে মই অলপ আগতে ভাষণত কৈছোঁ যে এইটো স্পেচিফিক কেছ এটা টাৰ্গেট কৰি আপুনি কথাটো যদি কয় যে এনেকুৱা হৈছে, এইটো নহ'ব। যে আমি সমাজখন কোনটো স্তৰত আহিছে, আমাৰ চিন্তাৰ লেভেলটো কোনটো স্তৰত আহিছে, আমাৰ মেচিউৰিটিটো কোনটো লেভেলত আহিছে, ডেমক্ৰেচিটো আমাৰ মানুহে কোনটো লেভেললৈকে বুজি পাইছে, কিমানলৈকে টলাৰেঞ্চ কৰিব পাৰে, এই কথাখিনি আমি এটা ষ্টেণ্ডাৰ্ডলৈকে লৈ আহিব লাগিব। তেতিয়া অকল সাংবাদিক নহয়, আজি সাংবাদিক এজনক টৰ্চাৰ কৰাৰ কাৰণে নিউজটো হৈছে, তেনেকুৱা ভাইলেঞ্চ দৈনন্দিন বহুত হৈ আছে, ট্ৰাফিকিং হৈ আছে, ক'ৰবাত নেকি আজি কমিছে বহুত, ক'ৰবাত ডমেষ্টিক ভাইলেঞ্চ হৈ আছে, ক'ৰবাত মানে চাহ বাগানৰ মালিকে মেনেজাৰে কাৰোবাক বেয়া ব্যৱহাৰ কৰিছে, তেনেকুৱা ঘটনাবিলাক বহুত হৈ আছে, চাইল্ড লেবাৰ হৈ আছে। চ' গতিকে আমি এই সমাজৰ এইবিলাক এটা ব্যাধ, এটা বেমাৰ, সেইটো নিৰ্মূল কৰাৰ কাৰণে সাংবাদিকসকলক, চৰকাৰক, সামাজিক সংগঠন, জাতীয় সংগঠন সকলো মিলি পেলাই এই সমাজখন ঠিক কৰিব।